নমস্কাৰ, মই মুন তালুকদাৰ, গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক। ইতিমধ্যে ছাত্ৰ সমাজৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পেইং গেষ্টৰ মালিক নাইবা ভাড়াঘৰৰ মালিকসকলক আহ্বান জনাইছে যে এপ্ৰিল মাহৰ ভাড়া ছাত্ৰ ছাত্ৰীসকলক 50% ৰেহাই দিব লাগে। অসম চৰকাৰৰ এই আহ্বানক আমি আদৰণি জনাইছো, কিন্তু সমান্তৰালভাৱে ছাত্ৰ ছাত্ৰীসকল শংকিত হৈ আছে, কাৰণ একাংশ ব্যক্তিগত খণ্ডৰ আৱাস নিবাসৰ মালিকসকলে অসম চৰকাৰৰ এই আহ্বানক সঁহাৰি জনাবলৈ নজনায়। মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ জনাইছো, আপোনালোকে হতাশ নহব, শংকিত নহব, কাৰণ অসমৰ ক্ষেত্ৰত যদি চাই তেনেহলে দেখিব 10% বাদ দি বাকী 90% পেইং গেষ্টে কিন্তু অবৈধভাৱে পৰিচালিত হৈ আছে। তেওঁলোকৰ কোনো ধৰণৰ ৰেজিষ্ট্ৰেচন নাই, তেওঁলোকৰ ফুড লাইচেন্স নাই, কোনো ধৰণৰ GST বিল নাই, নাইবা ছাত্ৰ ছাত্ৰীসকলক সুবিধা হোৱাকৈ ফাৰ্ষ্ট ষ্টেপ বক্সৰ ব্যৱস্থা নাই, অগ্নি নিৰ্বাপনৰ কোনো ধৰণৰ ব্যৱস্থা নাই। এনেধৰণে অবৈধভাৱে তেওঁলোকে পেইং গেষ্টসমূহ চলাই আছে। আপোনালোকে যদি চাই তেনেহলে দেখিব, যিসকল পেইং গেষ্টৰ মালিকে ছাত্ৰ ছাত্ৰীসকলক GST বিল থকা আপোনালোকক ৰচিদ যদি মাহৰ মূৰত বিল দিওঁতে দিয়া নাই, তেনেহলে আপোনালোকে গম পাব যে সেইখন পিজে ৰেজিষ্ট্ৰেচন নাই। সেয়েহে এনেধৰণৰ সমস্যাৰ যদি সন্মুখীন হয়, অসম চৰকাৰৰ আহ্বানক যদি কোনোবা মালিক পক্ষই সহযোগিতা নকৰে, তেনেহলে আমি এটা হেল্পলাইন নম্বৰ মুকলি কৰিছো। এই নম্বৰটোৰ জৰিয়তে আপোনালোকে ফোন কৰি মালিক পক্ষৰ বিৰুদ্ধে অভিযোগ দিব পাৰিব। আপোনালোকৰ নাম সম্পূৰ্ণ গোপনীয় ৰখা হ'ব, আৰু আমি প্ৰতিখন জিলাই একোখনকৈ কমিটি প্ৰস্তুত কৰিছো, আৰু আমি অসম আৰক্ষীৰ সৈতে কথা পাতিছো। যদিহে মালিক পক্ষই অসম চৰকাৰৰ আহ্বানক সঁহাৰি নজনায়, তেনেহলে আমি আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। যিটো একাংশ মালিক পক্ষৰ বিৰুদ্ধে অভিযোগ আছে, যিটো কক্ষত এজন ছাত্ৰ ছাত্ৰী থাকিব পাৰে সেই কক্ষতো দুজন ছাত্ৰ ছাত্ৰী ৰাখে, যিটো কক্ষত দুজন ছাত্ৰ ছাত্ৰী ৰাখিব পাৰে সেই কক্ষতো তিনিজন ছাত্ৰ ছাত্ৰী ৰাখে, আৰু যাৰ ফলত মানৱ অধিকাৰ উলংঘন হোৱা পৰিলক্ষিত হয়। সেয়েহে এই ব্যৱস্থাৰ বিৰুদ্ধে যদি মালিক পক্ষই যদি অসম চৰকাৰক সহযোগিতা নকৰে, ছাত্ৰ ছাত্ৰীসকলক সহযোগিতা নকৰে, তেনেহলে আমি আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। কেৱল এপ্ৰিল মাহেই নহয়, যিহেতু অহা মে মাহতো বন্ধ থকাৰ সম্ভাৱনা আছে, আৰু মে মাহতো বন্ধ থাকিব, সেয়েহে মে মাহৰো যাতে ছাত্ৰ ছাত্ৰীসকলৰ ঘৰ ভাড়া 50% ৰেহাই দিব লাগে। এতিয়া কথা হ'ল 50% হলে তেওঁলোকে কিমান ৰেহাই দিব? যদিহে 5000 টকা ঘৰৰ ভাড়া খোৱাৰ নামত 2500 টকা যায়, তেনেহলে 50% কিন্তু 2500 টকা নহয়। আমি আহ্বান জনাইছো যে সেই 2500 টকা নলৈ 1000 বা 1500 টকা ল'ব লাগে, কাৰণ 50% হলে 1250 টকা হ'ব। কাৰণ এই সময়ত খোৱাৰ কথা নাহে, এই সময়ত কোনো লাইটৰ বিলৰ কথা নাহে, কোনো পানীৰ কথা নাহে, কেৱল মাত্ৰ বিচনাখনৰ ভাড়া ল'বৰ বাবেহে আমি অনুৰোধ জনাইছো। কাৰণ মালিক পক্ষৰো আমি অৰ্থ সংকটত যাতে ভুগিব নালাগে, তেওঁলোকৰ কথা আমি চিন্তা কৰিব লাগিব। কিন্তু এয়া নহয় যে এই সংকটময় পৰিস্থিতিত তেওঁলোকে ব্যৱসায় আৰম্ভ কৰিব, কাৰণ ছাত্ৰ ছাত্ৰীসকল বৰ্তমান সময়ত অৰ্থ সংকটত ভুগিছে, শৈক্ষিক ভৱিষ্যতক লৈ প্ৰশ্ন আছে। সেয়েহে মালিক পক্ষই কেৱল মাত্ৰ ব্যৱসায় নকৰি ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যতৰ কথাটো যাতে চিন্তা চৰ্চা কৰে, তাক লৈ আমি আহ্বান জনাইছো। আৰু যদিহে মালিক পক্ষৰ বিৰুদ্ধে এনেধৰণৰ অভিযোগ থাকে, তেনেহলে আমাক এই হেল্পলাইন নম্বৰৰ জৰিয়তে আপোনালোকে ফোন কৰি অভিযোগসমূহ দিব পাৰিব। আমি ইয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিম, আৰু মালিক পক্ষক আমি অনুৰোধ জনাইছো যাতে আপোনালোকে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যতৰ কথাটো চিন্তা কৰে, আৰু ছাত্ৰ ছাত্ৰীসকলৰ পৰা যাতে 1000 বা 1500 টকাহে ভাড়া হিচাপে গ্ৰহণ কৰক। কাৰণ এই সংকটময় অৱস্থাত বহু দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা ছাত্ৰ ছাত্ৰী আছে, যিসকলৰ পিতৃ মাতৃ বৰ্তমান সময়ত অৰ্থ সংকটত ভুগিছে। সেয়েহে মানৱীয়তা দৃষ্টিৰে আপোনালোকেও যাতে সেইসমূহ ছাত্ৰ ছাত্ৰীক সহায় কৰে, তাকে আহ্বান কৰিছো। ধন্যবাদ।